welcome back to my YouTube channel Jayanta Fitness and Vlogs guys. আৰু আজি আমি যাই আছো কুলাটিত দুৰ্গা পূজা চাব। আজি যেহেতু দশমীৰ দিন আৰু আজিৰ পৰা পূজাই আৰু অৱসৰলৈকে আজি আৰু এনজয় কৰিব লাগিব, গতিকে আমি যাবলৈ ওলাইছোঁ কুলাটিলৈ। আৰু এয়া জয় ভাই ড্ৰাইভিং কৰি আছে আৰু এয়া সঞ্জিত ভাই আছে আৰু আমি তিনিটা কামান লৈ আছি যাম আমাৰ এই এনজয় কৰিম আৰু ব্লগ আৰু যাই থাকোঁ। তেনেহ'লে গাড়ীৰ ওপৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আজি যিহেতুকে পূজা লাষ্ট, সেইবাবে আজি অলপ ফুৰিবলৈ আহিলোঁ বাইক লৈ তিনিওটাই। আৰু গাইছ এয়া চাওক, এয়া চিৰিয়াতিৰ দুৰ্গা পূজা। এতিয়া বৰ্তমান আমি আহি পালোঁ, মাজতে ৰখিলোঁ আৰু এতিয়া শুৱালকুছিৰ পূজা মণ্ডপলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, আমাৰ এয়া ৰাৱণ বনাইছে, আপোনালোকক বেক কেমেৰা দি দেখুৱাইছোঁ। এই ৰাৱণটো ভাটিবেলা 4টা বজাত মানে জ্বলাই দিয়া হ'ব আৰু জ্বলাই দিয়াটো আমি চাব নোৱাৰিম চাগে, আমি বেলেগ চাইডে যাম। আপোনালোকক দেখুৱাই দিছোঁ এবাৰ বেক কেমেৰাৰে। এয়া চাওক, আমাৰ বগা ভাই ফটো পোষ্ট দি আছে আৰু এয়া ৰাৱণটো দেখিছে, কি ডাঙৰ ৰাৱণ। আৰু বতৰটো ইমান এটা ভাল কৰা নাই, ৰ'দটোও কমি গ'ল, বৰষুণে আহিব চাগে। এয়া মোৰ চুলিৰ কাটটো কেনে লাগিছে কমেণ্ট কৰি ক'ব। চাওক আৰু মোৰটো কেনে লাগিছে, মোৰটো কেনে লাগিছে। বগা ভাই একদম পুৰা ডিফেন্সৰ কাট, কামাণ্ডো এনাৰ্জি। আৰু গাইছ এয়া চাওক, এয়া হৈছে বংশৰৰ পূজা। এয়া বংশৰ তিনিআলিত দুৰ্গা পূজা চলি আছে আৰু আমি যিহেতু অলপ দেৰি হ'ল ইয়াত ৰখি পোনে পোনে আমি এতিয়া যাওঁ বলক কুলাটিলৈ। এয়া আহিলোঁ, আহি আমাৰ কুলাটি পালোঁ আৰু এয়া জিতুমণি বাইক লগ পালোঁ। মানে মই ফুৰি আহিলোঁ, মানে গাখীৰ আনিব গৈছিলোঁ, যাওঁতে মাতিলে ৰাস্তাত, মই চিনি পোৱা নাই। আকৌ দোকানত সোমাওঁতে ইহঁতে আহি পালে, সকলোৰে পূজা ভালে গ'ল। ইহঁতে আকৌ পূজা চাব আহিছে। আজি আমাৰ ইয়াতে দশমী আছে, মানে বহুত ডাঙৰকৈ হয়, গধূলিলৈকে থাকিবা তোমালোকে, ইয়াতে বহুত মানুহ হ'ব। আৰু আমাৰ কুলাটি গাঁওখন জানে, অসমৰ 2 নম্বৰ মানত আছে, বহুত ডাঙৰ গাঁও। আৰু লগ পাই ভালো লাগিল, এনেকৈ পূজা চূজা লগ পাই ভাল লাগে মানুহবোৰ। আমাৰো লগ পাই বহুত ভাল লাগিল আৰু দাদাৰ ভিডিঅ'বোৰ চাই থাকোঁ সদায় বহুত ভাল লাগে। এনেকৈ চাই থাকিব আপোনালোকে আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ধুনীয়াকৈ ছাপোৰ্ট কৰি যাব। জানো সকলোৱে আগবাঢ়ি যাব পাৰে আৰু যিহেতু আমাৰ অসমৰে চেনেল, অসমীয়া ভাষাত বনায়, অসমীয়া ভাষাটোৰ লগতে অসমীয়া ল'ৰা ছোৱালীকো একেলগে ওপৰত উঠাই দিলে ভাল লাগে। চ' সকলোৱে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। দাদাই যিহেতু কৰিছে তেনেহ'লে আপোনালোকে আৰু পলম কিয় কৰি আছে, ছাবস্ক্ৰাইব কৰিয়ে দিয়ক। এয়া আহি পাই গ'লোঁ আমাৰ কুলাটি পূজা মণ্ডপ। এয়া দুৰ্গা মন্দিৰ দেখিছে, আমাৰ সন্মুখত আছে দুৰ্গা মন্দিৰ আৰু এয়া জয় ভাই গাড়ী পাৰ্কিং কৰিলে আৰু এতিয়া আমি ভিতৰলৈ যাবলৈ অলপ চাওঁ কেনেকুৱা কি। আৰু এইবাৰ আমাৰ এয়া কুলাটিৰ দুৰ্গা পূজাৰ 100 বছৰ সম্পূৰ্ণ হৈছে, গতিকে বহুত ডাঙৰকৈ পাতিছে আৰু আজি লাষ্ট। আৰু আছে চাওক, এয়া মেইন গেটেদি সোমালোঁ আৰু এয়া আমাৰ জয় ভাই চাওক, ইয়াতে ফটো উঠা, ফটো উঠি আছে মানুহ, ইয়াতে ফটো উঠা। এইফালে চাওক, এইফালে গাইছ শিৱ বাবাৰ মূৰ্তি। এয়া আৰু আমাৰ জয় ভাই ফটো উঠিবলৈ ৰেডি হৈ আছে। এয়া শিৱ বাবাৰ মূৰ্তি আৰু সেইফালে আমি এতিয়া ফটো উঠিব যাম। চাওক এইফালে এয়া লিখা আছে আই লাভ কুলাটি, কেব উঠাৰ কাৰণে ধুনীয়া ডেক'ৰেশ্যন কৰি দিছে। আৰু এইফালে চাওক এয়া ধুনীয়াকৈ সজাইছে। চাওক এয়া হৈ আছে, ইয়াত পূজা চলি আছে। এইফালে পূজা চাই থাকোঁতে হঠাতে লগ পালোঁ আমাৰ এয়া জনক ভাইহঁত আহিছে। আমাক খবৰ নিদিয়াকৈ, মানে একেলগে আহিলোঁ, আমাক খবৰ নিদিয়াকৈ মনে মনে আহিছে। এয়া মানে খবৰ দিয়া নাই, আমাৰ কি নিকুই পূজা চোৱা নাই বহুত দিন, তো আমি নিকুই মোক ফোন মাৰিলে বোলে জনক বল পূজা চাব। তো আমি কুলহেতে আহিলোঁ, কুলহেতে বোলে 10 দিনীয়া কাৰ্যসূচীৰে পূজা পাতিছে। তো এতিয়া আমি আহিলোঁ, গোটেইবিলাকে জনক লগ পালোঁ, জয়প্ৰকাশ, নিকু, নৱদীপ বা ভাইটিৰ লগত গোটেইগিলা একেলগে পূজা চালোঁ, ভাল লাগছে। বা এইবিলাক যেনেকৈ চেল্ফি পইণ্ট পাতিছে, কিবা কিবি মজা আৰু এক্সেপ্ট আৰু মজা। আৰু আমি বহুত ফটো উঠিলোঁ গাইছ, এয়া দেখিছে বহুত ফটো উঠিলোঁ। তামা এনজয় তামা কৰি। আৰু এইফালে চাওক এইখন নাও, এয়া নাও বনাই থৈ দিছে। আৰু গাইছ এতিয়া আমি কুলাটিৰ পূজাৰ পৰা বাহিৰে আহিলোঁ যোৰহাটৰ, মানে বাইহাতৰ ঘৰত আহিছোঁ। আৰু আহি আমাক চাহ খাবলৈ দিলে। এয়া সঞ্জিত ভাই চাহ খাই আছে আৰু এয়া জয়প্ৰকাশ আৰু চাহৰ থালিখন আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া দেখিছে, আৰু এয়া গাখীৰ চাহ পুৰা একদম, আৰু চাহটো খাই লওঁ আমি।
গাইজ চাহ খোৱাৰ পিছতে আমি এতিয়া ভাত খাবলৈ আহি গ'লোঁ আৰু এতিয়া আপোনালোকে চামীয়া জয়ভাৰতে ভাত খাই আছে আৰু এইফালে মোৰ দাদা আছে চঞ্জীৱ ভাৰতে খাবলৈ আৰম্ভ কৰিলৈ আৰু আপোনালোকক দেখুৱাই দিওঁ কি কি আঞ্জা আছে ভাত এয়া পটল ভাজি আছে আৰু এয়া কি আছে নাজানো আৰু এইফালে দাইল আছে আৰু ইয়াত মাছ ইয়াত মাংস আৰু এতিয়া খাওঁ দিয়ক আৰু গৰম নকৰি আৰু গাইজ ভাত পানী খাই আমি বাহিৰে বাহিৰে আহিলোঁ আৰু আহি আমি পালোঁ বৰদৈ বৰ্তমান বৰদৈত আহি ইয়াত কি দেখিলোঁ চাওক আপোনালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি ইয়াত উদযাপন কৰা হৈছে আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ কিমান হাজাৰ হাজাৰ মানুহ এইফালে চাওক মানুহ আৰু এইফালে মানুহ আৰু চাৰিওফালে মানুহে মানুহ আপোনালোকে কিমান চাব আৰু সেইফালে আমাৰ এতিয়া প্ৰসাদ বিতৰণ চলি আছে বন্ধুসকল তাৰ পৰা আহি পোনে পোনে প্ৰতিমা বিসৰ্জন দিবলৈ গ'লোঁ বামুণীৰ আৰু ভিডিঅ'টো মানে ইমান দীঘল হৈছে যিহেতু আৰু কৰা নহ'ল ব্লগটো ইয়াতে শেষ কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল পাইছে তেন্তে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট সকলোখিনি কৰি দিব বুলি আশা কৰিলোঁ আৰু তেনেহ'লে আজিলৈকে বাই বাই আৰু লাষ্টৰ ক্লিপটো আপোনালোকে চাওক এয়া হৈছে আমাৰ বামুণী দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ ভিডিঅ' লাষ্ট মানে একদম মোবাইলৰ তলত আৰু প্ৰতিমা বিসৰ্জন দিবৰ সময়ত